एबसुनि धरना होनायनि सायाव दय माखासे बाथ्रा बुंनायाव बिथांमोननि ब्रेना बिराद मोजां। सानफ्रोमबो बिथांमोना आपेल आंगुर ग्रेप्स बायदि रोखोम XYZ जायो। जौ लोङा बिसोरो, जौ गोरानबो लोङा, गिसिबो लोङा। ओमफ्राय बिथांमोननि ब्रेना बिराद शार्प, बिराद मोजां आरोखि। दा 5 बोसोराव पकेटआ एसे जामहोलांबाय नालाय बे आरोखि। एबसुनि नामा बुंनायाव बिराद मोजां। लिडारफोरासो केस होयोब्लाबो नांजाया, मा खालामबाबो अरजाया। जों ओरैनोब्लाबो हाइनेस केसआव भुगिनानै दं। थैजासिम जों हाइनेस केसआव भुगिलांगोन। बे ब्रेन साफा साफा हारिनि खैदां खैफोद सिन्था खालामग्राफोरा बिथांमोना बिराद मोजां सिन्था खालामसै। प्रमद बर'आ 5 बोसोराव आन्दलन गैयामोन। PPF सरकारा नै दा मास मोनथामसो जाजेनायाव आन्दलन सुरु। बेखौ बुंगोन पकेट खालि, लिडारफोरनि पकेटआ खालि जादों, जोबदों, ओंखायसो आन्दलना खालामदों। आं दाबो बुंगोन 15,000 30,000 मानसि लानानै श्रीरामपुर गेटआव 15 दिन जिरायनो हागोन ना हाया बेखौ थिग खालाम। बिनि उनाव आन्दलन खालाम। एज ए होल नर्थ इस्टआनो बन्द जाना थागोन। सोर दिल्लीनि दैदेनगिरि नोंनि BTCआव, नोंनि BTRआव सावरायफैनो गोनां जागोन? मानो खालामनो हाया? मा 2-3 घन्टा बिलाइ खालामोब्ला मास मोनफा गाहामनि आन्दलन सुरु जानांगौ। बावहाय आवगोलो 1000-2000 मानसि लानानै, एबार डाबल 15,000 मानसि लानानै आन्दलन खालामनांगौ। बेफोरसो आन्दलन। जाखिनि आन्दलन नुबाय थादों, आंनि पकेटआ रानदों, आन्दलन खालामदों। आन्दलन खालामनाया जोबदों, आंनि पकेटआ बरथिक जादों, जोबदों। बेफोरखौ बुङोब्ला सोरबा दैदेनगिरिया दा जोंनो पार्टियासो बदनाम जालायलांसै, एबसुआसो बदनाम जालायलांसै। पार्टिनि दैदेनगिरिफोरासो दै बिबो गाज्रि मोननानै लाब गैया। सिदा सिदि बाथ्राखा बिफोरो। ओमफ्राय सोरबा गाज्रि मोनदोंबा नायनानैबो लाब गैया। मानसिया अर खामबाय, एबसुनि मिथिङाव मानसिया अर खामबाय। हनै मा जानानै अर खामखो बियो? सेस आबसु जायो। मा सबसिडि होनांगौ समहाय। उदै गि खालामो मानसि उदै मारे माने माबा फैनो आसखालाबो देरजोबनाय सार फुंनियाबो दुरु खानसै मानसि गि खालाम लिभार देरजोबखानाय লৈ পেলাই আমি ঘণ্টাই প্ৰতিটো সময়ত যেতিয়া যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হৈছে, দ্বিপাক্ষিক আলোচনা হৈছে যে 125th এমেণ্ডমেণ্ট যি এই চুক্তিৰ মূল আত্মা, মূল দফা আছিল যে BTR বৰ্তমানৰ BTCক অধিক ক্ষমতা সম্পন্ন কৰা, সমষ্টি 60টালৈ বৃদ্ধি কৰা, সীমা সম্প্ৰসাৰণ, গহপুৰলৈকে অধিক গাঁও অন্তৰ্ভুক্তৰ যি বিষয়, ইয়াত থকা যি পাৱাৰ এণ্ড ফাংচন, এই পাৱাৰ আৰু ফাংচনটো বঢ়াই নিয়া, ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা পোনপটীয়া আৰ্টিকেল 280ৰ দ্বাৰা পুঁজি প্ৰদান কৰা BTC BTRলৈ, এই বিষয়টো আমি দাবী জনাই আহিছিলোঁ। আৰু এইটোৰ কাৰণে আগন্তুক উইণ্টাৰ ছেশ্যন নৱেম্বৰত হ'বলগীয়া এই শীতকালীন অধিৱেশনত সেই বিল পাছ কৰিব লাগে। যি বিল 2019ত ৰাজ্যসভাত টেবল কৰা হৈছিল, এই বিল পাছ কৰিব লাগে। বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল পূৰ্ণাংগ মৰ্যাদা প্ৰদান কৰিব লাগে। গোৱালপাৰা, চাউথ কামৰূপ আৰু মৰিগাঁৱত গাঁও অন্তৰ্ভুক্ত কৰিব লাগে। কাৰ্বি আংলঙত থকা বড়ো কছাৰী লোকসকলক ST হিলৰ মৰ্যাদা প্ৰদান কৰিব লাগে। NDAP সকল যিসকলে জেলত আছে, CBIৰ মানে স্পেচিয়েল কোৰ্টৰ দ্বাৰা, আৰু লগতে যিসকলৰ কেছ এতিয়াও পেণ্ডিং আছে তেওঁলোকক মুকলি আকাশত আনিব লাগে। বিদ্যালয় প্ৰাধিকৰণৰ বিষয় আৰু যি আমাৰ যিবিলাক আন্তঃগাঁথনি উন্নয়নৰ কাৰণে 1500 কোটি টকা দিয়া হৈছিল, এই প্ৰতিটো যি উন্নয়ন বা ইনফ্ৰাষ্ট্ৰাকচাৰ অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত কাৰ্যকৰী কৰিব লাগে, প্ৰতিষ্ঠা কৰিব লাগে। আৰু এই বিষয়সমূহ লৈ পেলাই আজি নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰায় 10টা
মানে দাবী সন্মলিত এটা স্মাৰকপত্ৰ এটা ৰিমাইণ্ডাৰ আমি ডিচিৰ জৰিয়তে সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰেৰণ কৰিম আৰু এই কথাটো আমি উপলব্ধি কৰিছোঁ যে চুক্তি কৰাৰ সময়ত যি ধৰণে বড়ো চুক্তি বড়ো শান্তি চুক্তিক আগ ধৰি পেলাই আলফা চুক্তি আদিবাসী চুক্তি কাৰ্বি চুক্তি ডিমাচা চুক্তি NLFT চুক্তি ATTF চুক্তি মণিপুৰৰ চুক্তি আৰু লগতে ইয়াত সকলো চুক্তিবিলাক মানে সশস্ত্ৰ গোটৰ লগত মানে প্ৰশস্ত হ'ল চুক্তি কৰা হ'ল আজি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কিয় প্ৰতাৰণা কৰিব বিচাৰে তেওঁলোকে আমাক প্ৰতাৰণাৰ দিশত লৈ যাব বিচাৰিছে নেকি আৰু ইয়াৰ কাৰণে আমাৰ এতিয়াও বিশ্বাস আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ আন্তৰিক এটা বিশ্বাস সদায় আছে থাকিব কিন্তু প্ৰতাৰণাৰ দিশলৈ যাতে কেন্দ্ৰীয় চৰকাৰে নিনিয়ে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া চুক্তিৰ সময়ত আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে কাৰ্যকৰী কৰা হ'ব আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল দাড়ি কমা সন্মলিত সকলো দফা 100% ৰূপায়ণ কৰা হ'ব